Hello friends, welcome back to me to Technical Study. Friends, ইতিমধ্যে তোমালোকে গমে পাইছা যে আসাম পুলিচৰ ওপৰত আমি এটা সম্পূৰ্ণ বিনামূলীয়া কোৰ্স ষ্টাৰ্ট কৰিছো য'ত আসাম পুলিচৰ ৰিগাৰ্ডিং যিমান ইম্পৰ্টেন্ট টপিকস লাগে গোটেইখিনি আমি সিকুৱেন্টলি কভাৰ কৰিম অলৰেডি আমি প্ৰি হিষ্ট্ৰী অফ আসামৰ ওপৰত যিমান কোৱেশ্চন হ'ব পাৰে গোটেইখিনি ডিসকাস কৰিছো আজি আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম গতিকে সময় নষ্ট নকৰি বলক ভিডিঅটো ষ্টাৰ্ট কৰো Friends, প্ৰথমটো question হল Who was the founder of the Bormon dynasty in Kamrup? কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন সি পুষ্য বৰ্মন। ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। পুষ্য বৰ্মনে 350 খ্ৰীষ্টাব্দত কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁ আনুমানিক 350 খ্ৰীষ্টাব্দৰ পৰা 374 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল আৰু তেওঁৰ সমসাময়িক ৰজা আছিলে সমুদ্ৰগুপ্ত। তেওঁ মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিলে। লগতে মনত ৰাখিবা বৰ্মন ডাইনেষ্টিৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ আৰু পুষ্য বৰ্মনে পৌৰাণিক নৰকাসুৰৰ বংশধৰ বুলি দাবী কৰিছিল আৰু ইয়াৰ বিষয়ে স্পেচিয়েলি আমি নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ধুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আৰু নালান্দা চিলৰ পৰা গম পাওঁ। দ্বিতীয়টো কুৱেশ্যন হ'ল দ্য বৰ্মন ডাইনেষ্টি ruled ancient Assam for approximately how many years? বৰ্মন বংশই প্ৰাচীন অসমত প্ৰায় কিমান বছৰ শাসন কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন সি 300 বছৰ। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। পুষ্য বৰ্মনে বৰ্মন ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিল 350 এডিত। ইয়াৰ মাজভাগত approximately 480 to 500 এডিত মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল আৰু বৰ্মন ডাইনেষ্টিটোৰ অন্ত পৰিছিল দ্য এণ্ড হৈছিল 650 এডি যেতিয়া কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যু হৈছিল। ইয়াৰ লগতে মনত ৰাখিব এই 300 বছৰীয়া সময়ছোৱাক প্ৰাচীন কামৰূপৰ সোণালী যুগ বুলি কোৱা হয়। ফ্ৰেণ্ডছ, 3 নম্বৰ কুৱেশ্যনটো হ'ল Which Burman king was a contemporary of the great Gupta emperor Samudragupta? কোনজন বৰ্মন ৰজা গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন এ পুষ্য বৰ্মন। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিব দ্য ৰিলেশ্যনশ্বিপ বিটুইন কামৰূপ এণ্ড দ্য গুপ্তা এম্পায়াৰ ইজ মেনশ্যনড ইন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন। এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনক প্ৰাগ প্ৰশস্তি বুলিও জনা যায় আৰু এইটো লিখিছিল হাৰিসেনে। 4 নম্বৰ কুৱেশ্যনটো হ'ল Which Burman king performed the Ashwamedh sacrifice to assert his imperial sovereignty from the Gupta Empire? Friends, ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন বি মহেন্দ্ৰ বৰ্মন। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব যে মহেন্দ্ৰ বৰ্মন ডাইনেষ্টিৰ 6ষ্ঠগৰাকী ৰজা আছিলে আৰু ইয়াত এচিভমেণ্টৰ কথা যদি আমি কওঁ এণ্ডিং গুপ্তা ইনফ্লুৱেঞ্চেছ মানে গুপ্ত প্ৰভাৱৰ অন্ত পেলাইছিল আৰু দুবাৰকৈ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল। ইয়াৰ বিষয়ে আমি ক'ৰ পৰা গম পাওঁ? নালন্দা চিল আৰু ধুবি প্লেটৰ পৰা ইয়াৰ প্ৰমাণ পাওঁ। লগতে মনত ৰাখিব মহেন্দ্ৰ বৰ্মন আছিল গণপতি বৰ্মন আৰু ৰাণী যজ্ঞৱতীৰ পুত্ৰ। 5 নম্বৰ কুৱেশ্যনটো হ'ল Which Chinese pilgrim visited Kamrup during the reign of ভাস্কৰ বৰ্মন? ভাস্কৰ বৰ্মনৰ শাসনকালত কোনজন চীনা পৰ্যটকে কামৰূপ ভ্ৰমণ কৰিছিল? ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন সি হিউৱেনচাং। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব হিউৱেনচাঙে যেতিয়া অসমলৈ আহিছিলে তেতিয়া এখন কিতাপ লিখিছিল। কিতাপখনৰ নাম আছিলে চি ইউকি। এই কিতাপখনত অসমৰ পৰিসীমাৰ কথা উল্লেখ কৰিছে। অসমৰ পৰিসীমা কিমান বুলি উল্লেখ কৰিছে? 10,000 লি। ইয়াৰ লগতে সেই সময়ত ৰজা আছিলে ভাস্কৰ বৰ্মন। সেই ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি অভিহিত কৰিছিলে আৰু উল্লেখ কৰিছে অসমৰ মানুহবিলাক হৈছে অনেষ্ট বাট ফায়াৰ্ছ মানে সৰল কিন্তু উগ্ৰ। লগতে তেওঁৰ কিতাপত উল্লেখ কৰিছিল অসমৰ বিখ্যাত দুবিধ ফল কঁঠাল আৰু নাৰিকলৰ কথা উল্লেখ কৰিছে আৰু ই যেতিয়া আমাৰ অসমত ইণ্টাৰ কৰিছিল তেতিয়া কাৰাতয়া নামৰ ৰিভাৰ পাৰ হৈ ইণ্টাৰ কৰিছিল। ফ্ৰেণ্ডছ, 6 নম্বৰ কুৱেশ্যনটো হ'ল
Bhaskar Barman formed a significant political alliance with which powerful North Indian king? ভাস্কৰ বৰ্মনে উত্তৰ ভাৰতৰ কোনজন শক্তিশালী ৰজাৰ সৈতে গুৰুত্বপূৰ্ণ ৰাজনৈতিক মিত্ৰতা কৰিছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি হৰ্ষবৰ্ধন অফ থানেশ্বৰ। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। ভাস্কৰ বৰ্মনৰ মিত্ৰ আছিলে হৰ্ষবৰ্ধন, শত্ৰু আছিলে শশাংক, আৰু শশাংক কোন আছিলে? গৌড়ৰ ৰজা আছিলে। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ এজন দূত পঠাইছিল, দূতজনৰ নাম আছিলে হামসেবক। আৰু মনত ৰাখিব ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ এটা উপহাৰ আগবঢ়াইছিল, সেই উপহাৰটোৰ নাম হৈছে বাৰুণাছ আমব্ৰেলা। আৰু ইয়াৰ বিষয়ে ৰচনা কৰা হৰ্ষ চৰিতাৰ পৰা গোটেইখিনি কথাৰ আমি উমান পাওঁ। 7 নম্বৰ কুৱেশ্যনটো হ'ল দ্য কেপিটেল অফ বৰ্মন ডাইনেষ্টি ৱাজ লোকেটেড এট হুইচ প্লেচ? বৰ্মন বংশৰ ৰাজধানী ক'ত অৱস্থিত আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। প্ৰাগজ্যোতিষপুৰৰ বৰ্তমান স্থান হৈছে গুৱাহাটী। আৰু শালস্তম্ভ ডাইনেষ্টি নাইবা মিলেচ্ছা ডাইনেষ্টিৰ ৰাজধানী আছিলে হৰূপেশ্বৰ। আৰু পাল বংশৰ এজন শক্তিশালী ৰজা আছিলে ব্ৰহ্মপাল, আৰু ইয়াৰ ৰাজধানী আছিলে শ্ৰীদুৰ্জয়। আৰু কোচ ৰজাসকলৰ ৰাজধানী আছিলে কোচবিহাৰ। ফ্ৰেণ্ডছ, 8 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইনস্ক্ৰিপশ্যন প্ৰভাইডছ দ্য মষ্ট ডিটেইলড জেনলজিকেল একাউণ্ট অফ দ্য বৰ্মন ডাইনেষ্টি ৰুলাৰ্ছ? কোনখন লিপিয়ে বৰ্মন বংশৰ শাসকসকলৰ আটাইতকৈ বিতং বংশাৱলী প্ৰদান কৰে? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন নিদি কেতিয়াবা আহিব পাৰে নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, তেতিয়াহ'লে নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন হ'ব ইয়াৰ শুদ্ধ এনচাৰ। অ'কে, আৰু ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আৰু নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন দুয়োটা ভাস্কৰ বৰ্মনে ইছ্যু কৰিছিলে। আৰু ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ক'ত আছে? বৰপেটাত আছে। আৰু নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ক'ত আছে? চিলেট, বৰ্তমানৰ বাংলাদেশত আছে। আৰু সেই সময়ত এটা ভাষা, এটা লেংগুৱেজ ব্যৱহাৰ কৰাইছিল, সেইটো হৈছে সংস্কৃত। ফ্ৰেণ্ডছ, 9 নম্বৰ কুৱেশ্যনটো হ'ল according to the Kalika Puran, the mythological ancestor of the Burman dynasty, Naraka was the son of which deity or god? কালিকা পুৰাণৰ মতে বৰ্তমান বংশৰ পৌৰাণিক পূৰ্বপুৰুষ নৰকাসুৰ কোনজন দেৱতাৰ পুত্ৰ আছিলে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ ভূমি এণ্ড বিষ্ণু। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিবা। নৰকাসুৰৰ পিতৃ আছিলে লৰ্ড বিষ্ণু, মাতৃ আছিলে গডেছ ভূমি, কেতিয়াবা ধৰিত্ৰী বুলি আহিব পাৰে। আৰু ডাইনেষ্টি আছিলে বৰ্ম ডাইনেষ্টি। আৰু লিটাৰেৰী চ'ৰ্চ আছিলে কালিকা পুৰাণ। এইখিনি কথা মনত ৰাখিবা। 10 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ বৰ্মন কিং ৱাজ ফেমাছলি নন এজ কুমাৰ ৰজা? কোনজন বৰ্মন ৰজাক কুমাৰ ৰজা বুলি জনা গৈছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিবা কুমাৰ ৰজা টাইটেলটো কোনে দিছিলে? হিউৱেন চাং। কিয় দিছিলে? কিয়নো কুমাৰ ভাস্কৰ বৰ্মন অবিবাহিত আছিলে। ইয়াৰ লগতে মনত ৰাখিবা এই বংশৰ অন্তিমগৰাকী মহান ৰজা আছিলে কুমাৰ ভাস্কৰ বৰ্মন। ফ্ৰেণ্ডছ, 11 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ডাইনেষ্টি ছাকচিডেড দ্য বৰ্মন ডাইনেষ্টি ইন কামৰূপ আফটাৰ দ্য ডেথ অফ ভাস্কৰ বৰ্মন? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি মিলেচ্ছা ডাইনেষ্টি। মিলেচ্ছা ডাইনেষ্টি আন এটা নাম হৈছে শালস্তম্ভ ডাইনেষ্টি। ইয়াৰ লগতে ফ্ৰেণ্ডছ মনত ৰাখিব শালস্তম্ভ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক হৈছে শালস্তম্ভ, আৰু ইয়াৰ ৰাজধানী আছিলে হৰূপেশ্বৰ, বৰ্তমান তেজপুৰৰ ওচৰত আছে। আৰু 7ম শতিকাৰ মাজভাগৰ পৰা আৰম্ভ কৰি 10ম শতিকাৰ আৰম্ভণিলৈকে শালস্তম্ভ বংশৰ ৰাজত্ব আছিল, শাসন কৰিছিল। আৰু শালস্তম্ভ বংশৰ শেষৰজন ৰজা আছিলে ত্যাগ সিং। আৰু শালস্তম্ভ বংশৰ আটাইতকৈ শক্তিশালী ৰজা আছিলে হৰ্ষদেৱ। এইখিনি কথাও মনত ৰাখিব। 12 নম্বৰ কুৱেশ্যনটো হ'ল দ্য উমাচল ৰক ইনস্ক্ৰিপশ্যন মেনশ্যনছ দ্য কনষ্ট্ৰাকশ্যন অফ এ কেভ টেম্পল ফৰ হুইচ ডেইটি? উমাচল শিলালিপিত কোনজন দেৱতাৰ বাবে গুহা মন্দিৰ নিৰ্মাণৰ কথা উল্লেখ আছে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি বলভদ্ৰ নাইবা বলৰাম। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। সেই সময়ত ৰজা আছিলে সুৰেন্দ্ৰ বৰ্মন, আৰু দেৱতা আছিলে বলভদ্ৰ নাইবা বলৰাম।
আৰু এইটো ক'ত আছে নীলাচল হিলছ গুৱাহাটী ওকে আৰু ওল্ডেষ্ট ইনস্ক্ৰিপশ্যন ইন আছাম অসমৰ আটাইতকৈ পুৰণা ইনস্ক্ৰিপশ্যন হয় 13 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ বৰ্মন কিংছ ডটাৰ অমৃত প্ৰভা ৱাজ মেৰিড টু দ্য কিং অফ কাশ্মীৰ মেঘবাহন কোনজন বৰ্মন ৰজাৰ কন্যা অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিয়া দিয়া হৈছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি বালা বৰ্মন ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিবলৈ চেষ্টা কৰিবা বালা বৰ্মন 1ৰ পুত্ৰ আছিলে অমৃত প্ৰভা ওকে আৰু অমৃত প্ৰভাৰ স্বামী আছিলে মেঘবাহন মেঘবাহন কোন আছিলে কিং অফ কাশ্মীৰ কাশ্মীৰৰ ৰজা আছিলে আৰু ইয়াৰ বিষয়ে আমি ক'ৰ পৰা গম পাওঁ যে কলহনাই ৰচনা কৰা ৰাজতৰংগীৰ পৰা ইয়াৰ গম পাওঁ আৰু কেতিয়াবা আহিব পাৰে ৰাজতৰংগিনী কোনে ৰচনা কৰিছে কলহনাই 14 নম্বৰ কুৱেশ্যনটো হ'ল দ্য অফিচিয়েল লেংগুৱেজেছ ইউজ ডিউৰিং দ্য বৰ্মন ডাইনেষ্টি ইনক্লুডেড সংস্কৃত এণ্ড হুইচ ফৰ্ম অফ লোকেল লেংগুৱেজেছ বৰ্মন বংশৰ কালত চৰকাৰী ভাষা হিচাপে সংস্কৃতৰ লগতে আন কোনটো স্থানীয় ভাষা ব্যৱহাৰ কৰা হৈছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি কামৰূপী প্ৰাকৃত 15 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ এনচিয়েণ্ট চিটি বিকাম এ ডমিনেণ্ট পলিটিকেল চেণ্টাৰ ইন অল ইণ্ডিয়া পলিটিক্স ডিউৰিং ভাস্কৰ বৰ্মনছ ৰেইন ভাস্কৰ বৰ্মনৰ শাসনকালত কোনজন প্ৰাচীন চহৰ সৰ্বভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি কামৰূপ ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব সেই সময়ত হৰ্ষবৰ্ধনৰ ৰাজধানী আছিলে কন্নৌজ আৰু হৰ্ষবৰ্ধনে ভাস্কৰ বৰ্মনক বিশাল কনৌজ ধৰ্মসভালৈ নিমন্ত্ৰণ কৰিছিল ফ্ৰেণ্ডছ সেই বিশাল সভাত ভাস্কৰ বৰ্মনে হিন্দু দেৱতাৰ ব্ৰহ্মাৰ বেশত আৰু হৰ্ষবৰ্ধনে ইন্দ্ৰৰ বেশত বুদ্ধৰ মূৰ্তিৰ সৈতে খোজ কাঢ়িছিল 16 নম্বৰ কুৱেশ্যনটো হ'ল দ্য আপছেট ইনস্ক্ৰিপশ্যন মেনশ্যনছ ডেট কিংছ সৃষ্টিত বৰ্মন was defeated by which rival king on the bank of the ব্ৰহ্মপুত্ৰ আপছাত শিলালিপিৰ মতে ৰজা কুষ্ঠিত বৰ্মন ব্ৰহ্মপুত্ৰৰ পাৰত কোনজন প্ৰতিদ্বন্দ্বী ৰজাৰ হাতত পৰাজিত হৈছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি মহাসেন গুপ্ত ইয়াৰ সঠিক এনচাৰটো কি হ'ব মহাসেন গুপ্ত 17 নম্বৰ কুৱেশ্যনটো হ'ল ডিউৰিং হুইচ কিংছ ৰেইন ৱাজ দ্য ৰেইন অফ দবকা এবজৰ্বড ইনটু দ্য কামৰূপ কিংডম কোনজন ৰজাৰ শাসনকালত দবকা অঞ্চল কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি কল্যাণ বৰ্মন 18 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ৰয়েল চিম্বল ৱাইডলি ইউজড বাই দ্য কিংছ অফ দ্য বৰ্মন ডাইনেষ্টি ৱাজ হুইচ এনিমেল বৰ্মন বংশৰ ৰজাসকলে ৰাজকীয় প্ৰতীক হিচাপে কোনটো জন্তু ব্যৱহাৰ কৰিছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি এলিফেণ্ট 19 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ হিষ্টৰিকেল টেক্সট written by Banabhatta provides information about Bhaskar Burman's alliance with the Harshavardhan. Banabhatta লিখা কোনটো ঐতিহাসিক গ্ৰন্থত ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মিত্ৰতাৰ বিষয়ে তথ্য পোৱা যায় ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি হৰ্ষচৰিত মনত ৰাখিব হৰ্ষচৰিত কোনে লিখিছিল বনৱত্তই লিখিছিল আৰু কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ যিজন দূত পঠাইছিল সেই দূতজনৰ নাম আছিলে হামসেবক আৰু সেই সময়ত লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰা হৈছিল সংস্কৃত 20 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ আৰ্কলজিষ্ট ডিস্কভাৰ্ড দ্য ক্লে চিল অফ ভাস্কৰ বৰ্মন ডিউৰিং দ্য এক্সকাভেশ্যন অফ নালন্দা ইউনিভাৰ্চিটি নালন্দা বিশ্ববিদ্যালয়ৰ খনন কাৰ্যৰ সময়ত কোনজন আৰ্কলজিষ্টে ভাস্কৰ বৰ্মনৰ মাটিৰ মহল উদ্ধাৰ কৰিছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ ডেভিড বি স্পনাৰ ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব ভাস্কৰ বৰ্মনৰ মাটিৰ চিল কোনে আৱিষ্কাৰ কৰিছিল ডেভিড বি স্পনাৰ কেতিয়া আৱিষ্কাৰ কৰিছিল 1917 to 1918 ফ্ৰেণ্ডছ এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট কৰি জনাই দিবা ভিডিঅ'টো যদি ভাল লাগে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো যদি PDF লাগে এইটো হোৱাটছআপ নাম্বাৰত টেক্সট কৰিবা আসাম পুলিচৰ যিটো গ্ৰুপ আছে তাত এড কৰি দিম ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনাক বহুত ধন্যবাদ থাকিল